নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তু তথা ৰাশিফল সম্বন্ধীয় ভিডিঅ' আলোচনা কৰোঁ। বলক তেন্তে আজি ভিডিঅ'ত জানি লওঁ কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে 15 মে তাৰিখে আৰু তেওঁলোকৰ ভাগ্যফলনো কেনেকুৱা হ'ব। আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় এইদৰে ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধুসকল কেইটামান ৰাশিৰ 15 মে তাৰিখে অৰ্থাৎ শনিবাৰে বিশেষ ধৰণৰ ভাগ্য উদয় হোৱা দেখা যাব। এওঁলোকৰ ভাগ্য বিশেষ ধৰণে উন্নতি ঘটিব। এওঁলোকে জীৱনত আশানুৰূপ ফল লাভ কৰিব, মনে বিচৰা ফল লাভ কৰিব। জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব, দাম্পত্য জীৱন সুখৰ হ'ব, প্ৰেম প্ৰণয় বেয়া নহয়, ঘৰ সংসাৰত সুখ শান্তি ভাগ্য থাকিব, পৰিয়ালৰ সদস্যৰ মাজত মিলা প্ৰীতি ভাৱ বাঢ়িব। কেৰিয়াৰৰ দিশত উত্তম হোৱা দেখা যায়, শিক্ষা ক্ষেত্ৰত উন্নতি হ'ব, লগতে চাকৰি ব্যৱসায় আদি উন্নত হ'ব, আৰ্থিক অৱস্থা মজবুত হোৱা দেখা যায়, স্বাস্থ্য আদি উন্নত হ'ব। চাবলৈ এওঁলোকৰ দুশ দিশে উন্নতি ঘটিব। এই বিশেষভাৱে ভাগ্য জ্বলি উঠা ৰাশিকেইটা হৈছে সিংহ, কন্যা, তুলা আৰু বৃশ্চিক ৰাশি। বন্ধুসকল এই চাৰিটা হৈছে প্ৰধান ৰাশি যিকেইটা 15 মে তাৰিখে ভাগ্যশালী ৰূপে পৰিগণিত হ'ব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।